আজি ডিপুলৈ অহাৰ উদ্দেশ্যটো আছে যে আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ওপৰত আজি টৰ্চ লাইট আজি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উদ্যোগত টৰ্চ লাইট এটা সমদল কৰাৰ কথা আছিলে আৰু জাষ্টিছৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আপোচ নহয়, কোনো ধৰণৰ যাতে কম্প্ৰমাইজ নহয়, তাৰ কাৰণে আমি প্ৰত্যেক জিলাই জিলাই জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত আমি সকলোৱে আজি এটা সমদল কৰাৰ কথা আছিলে। কিন্তু সমান্তৰালভাৱে অতি দুৰ্ভাগ্যজনক কথা, কাৰ্বি আংলং আৰু মেঘালয় আৰু অসমৰ বৰ্ডাৰত আমাৰ এজন ব্যক্তি 9 তাৰিখে আততায়ী হাতত মৃত্যু হৈছে অৰিয়েল টুমুং বুলি তাপত অঞ্চলত। গতিকে আমি সেই সীমা বিবাদ যিটো হৈ আছে, কেইদিনমানৰ আগত দেখিছে সৰু পথাৰত 90 ঘৰ জ্বলাই দিয়া হৈছে। তাৰ আগত কেইদিনমানৰ আগত আপোনালোকে দেখিছে লতাকটাত মহিলাই গুৰুলকে আমাৰ অসমৰ মহিলাক পিটিছে। যোৱা 9 তাৰিখে আমাৰ অৰিয়েল টুমুং ডাঙৰীয়াৰ মৃত্যু হ'ল। গতিকে মই মুখ্যমন্ত্ৰীক কৈছোঁ, কামবিলাক মুখ্যমন্ত্ৰীয়ে সমান্তৰালভাৱে চলাব লাগিব। তেওঁতো কয় মই চবতছে ক্ষমতাশালী মুখ্যমন্ত্ৰী বুলি কয়। গতিকে অমিত শ্বাহৰ লগত ক্ষমতাশালী মুখ্যমন্ত্ৰীয়ে কথা পাতিব লাগে যে ইমান ক্ষমতা থকাৰ পিছত বৰ্ডাৰত আমাৰ অসমৰ মানুহৰ প্ৰাণ কিয় যায়, অসমৰ মানুহে বৰ্ডাৰত মাৰ কিয় খাবলগীয়া হয়, এই কথাবিলাকো মুখ্যমন্ত্ৰীক চকু দিবলৈ কৈছোঁ। যিহেতুকে কাৰ্বি আংলঙত আহিছোঁ, মই তুলিৰাম ৰংহাং ডাঙৰীয়াকো দাবী জনাইছোঁ, ঘৰ বনাই থাকক, আমাৰ আপত্তি নাই, ৰাজমহল বনাওক, আমাৰ আপত্তি নাই। কিন্তু এই মিস্ত্ৰীৰ লগত টকা পইচাৰ লগত ব্যস্ত হৈ থাকোঁতে বৰ্ডাৰত যে আমাৰ অৰিয়েল টুমুং ডাঙৰীয়া 9 তাৰিখত প্ৰাণ গ'ল, সেইটোও খবৰ এটা লওক আৰু সেইটো উপযুক্ত যাতে ক্ষতিপূৰণ পায়। কাৰণ আপোনালোকৰ ছিকিউৰিটি লেপছৰ কাৰণে ডাবল ইঞ্জিন চৰকাৰ, বৰ্ডাৰ ছিকিউৰিটি লেপছ হৈছে। তেওঁলোকে আহি আজি মেঘালয়ৰ পৰা আহি আমাৰ অসমৰ মাটিত ধান খেতি কৰিছে, খেতি বাতি কৰিছে, ইলেক্ট্ৰিফিকেশ্যন হৈছে, ৱাটাৰ কানেকশ্যন দিছে, ৰোড কানেক্টিভিটি দিছে। অসম পুলিচে কি কৰি আছে? কেন্দ্ৰীয় চৰকাৰৰ ছিকিউৰিটি, বৰ্ডাৰ ছিকিউৰিটিয়ে কি কৰি আছে? তাৰমানে আপোনালোকে কেৱল মাত্ৰ আঁচনি দি পেলাই চবকে মুহিম বুলি ভাবিছে নেকি? নহ'ব। সেইকাৰণে মই মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ যে আহি কাৰ্বি আংলঙত ৰেষ্ট ধুনীয়া অৱসৰ টাইমত আপুনি বিনোদনত ঠিকেই আহে, কিন্তু কাৰ্বি আংলঙৰ চাৰিসীমাত কি হৈ আছে এই কথাটো চাবলৈ আহক। দুৰাতি তুলিৰামৰ ঘৰত থাকক, আপত্তি নকৰোঁ আমি, বৰ্ডাৰত কি হৈছে সেইটো এপাক চাই যাওঁ।